আমি ফকিরাগাম ব্লকের অন্তর্গত করাইটারি প্রাইমারি তথা করাইটারি ভিসিডিসি চেয়ারম্যানের মানে বাসভবন মানে মোর নিজা বাসভবনত আজি আমার এই চান্দলাটারি গাঁৱৰ যিবিলাক আছিলে আমাৰ ইউপিপিএল দলৰ শুভাকাংক্ষী আছিলে মানে এই মানুহবিলাকে মানে আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই আজি আমাৰ দলত জইন কৰিলে। আমি ইয়াত 100ৰো অধিক পুৰুষ মহিলাক জইন কৰালোঁ। আজি এইটো আমাৰ এই মানে প্ৰগ্ৰামটো আমাৰ কোকৰাঝাৰ জিলা মাইনৰিটি সেলৰ তৰফৰ পৰাই অৰ্গেনাইজ কৰা হৈছে। আমাৰ এই কৰাইটাৰী ভিচিডিচিৰ কাৰ্যালয়ত আজি আমি প্ৰায় 1 শতাধিক পুৰুষ মহিলাক আমি আমাৰ দলত জইন কৰাবলৈ সক্ষম হ'লোঁ। তো আৰু ফকিৰাগ্ৰাম সমষ্টি হিচাপে আমাৰ ইউপিপিএল দল বহুত উত্থান হৈ আছে। আগন্তুক যে হয়তো 1-1.5 মাহ পিছত আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, তাত আমি অনায়াসে এইবাৰ ফকিৰাগ্ৰাম সমষ্টিটো ইউপিপিএল দলে জয়ী হ'ব, এইটো নিশ্চিত হৈছে। আজি 100ৰ ওপৰত জইন কৰা হৈছে আৰু খুব কম সময়ৰ ভিতৰত আমি আৰু 300-400 পুৰুষ মহিলাক আমি জইন কৰাৰ এটা কাৰ্যসূচী লৈছোঁ। 2 দিনৰ ভিতৰতে গম পাই যাব। Long live! Long live! Long live!